নমস্কাৰ সকলোকে, আশা কৰোঁ আপোনালোক ভালেই আছে। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ বেঙেনাৰ সৈতে মাছৰ পেটু ভাজি ৰেচিপি এটা। এয়া লৈছোঁ বিলাহী এটা, জলকীয়া দুটা, নহৰু অলপমান, পিঁয়াজ এটা, মাছৰ পেটু আৰু বেঙেনা এটা। পেন এখনত তেল দি গৰম হ'লে গোটেইখিনি বস্তু একেলগে দি ভাজি ল'ম। ইয়াতে নিমখ সোৱাদ অনুযায়ী আৰু আধা চামুচ হালধি দি ভালদৰে ভাজি ল'ম। এতিয়া 5-10 মিনিটমান ঢাকি থৈছোঁ। তাৰ পাছত ইয়াতে ভাত অলপমান দি আকৌ ভাজি ল'ম। এতিয়া পেটু ভাজি ৰেডি হৈ গ'ল। গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিব পাৰিব। আপোনালোকে বনাই খাই চাব আৰু কমেণ্ট কৰি কেনেকুৱা পালে জনাব।